হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ জলফাই আচাৰ। ইয়াতে কেৰাহীখন পাতি লৈ ইয়াতে কেইটামান জিৰা ভাজি লৈছোঁ, ভাজি লৈ গুড়া কৰি লৈছোঁ। ইয়াতে কেৰাহীখন গৰম হোৱাৰ পিছত দিছোঁ আধা লিটাৰমান মিঠাতেল, জলফাই বেছি নহয়। মিঠাতেলখিনি গৰম হোৱাৰ পিছত গেছটো ল' ফ্লেমত ৰাখি ইয়াতে বইল কৰি ৰ'দত শুকুৱাই লোৱা জলফাইখিনি দি দিছোঁ। এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। মোৰ বহুত প্ৰিয় জলফাইৰ আচাৰ হওক, কেঁচা জলফাই হওক, মই বহুত ভাল পাওঁ। এয়া মই গেছটো ল' ফ্লেমত ৰাখি লৰাই অকণমান সময় ভাজি লৈছোঁ। ইয়াতে দিছোঁ হালধি, জিৰা গুড়ি দিছোঁ, নিমখ দিছোঁ। সেইখিনি ক্লিপটো লৈছিলোঁ, কেনেকৈ বা ডিলেট হৈ গ'ল গম নাপালোঁ। এয়া সকলোখিনি দি এনেদৰে লৰাই লৈছোঁ। গেছটো বাৰু ল' ফ্লেমতে ৰাখিছোঁ, নহ'লে ভাজা যাব যে, সেইকাৰণে। এনেধৰণেৰে বনালে ভিনেগাৰ নিদিলেও বেয়া হৈ নাযায়। এয়া মই ভোট জলকীয়া কাটি দিছোঁ, ভোট জলকীয়া দিছোঁ 3-4টা মান দিছোঁ, দেখুৱাহে নহ'ল। এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে। কোনে কোনে জলফাইৰ আচাৰ খাই ভাল পায় জনাবচোন দেই। মোৰ কিন্তু বহুত প্ৰিয়। জলফাইৰ আচাৰ খায়ো ভাল পাওঁ আৰু কেঁচা জলফাই খায়ো বহুত ভাল পাওঁ। এয়া মোৰ জলফাইখিনি ভাজি ভাজি অৱশেষত জলফাইখিনি হৈ গ'ল। ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া চিচাৰৰ বৈয়াম এটা লৈ লৈছোঁ। আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত বৈয়ামটোত ভৰাই দিছোঁ। এনেদৰে ঠাণ্ডা হোৱাৰ পিছত বৈয়ামটোত ভৰাই ঢাকনিখন মাৰি থৈ দিম আৰু 1.5 মাহমান যদি থাকে খাই শেষ নকৰোঁ, ৰ'দত দি থাকিম, খাই থাকিম। এয়া ইমান ধুনীয়া লাগিছে, লোভ লাগিছেনে দেখোঁতে। এয়া মই বনাইছিলোঁ ভোট জলকীয়া আচাৰ। মোৰ ঘৰৰে হয় ভোট জলকীয়াৰ আচাৰ।